বন্ধুসকল, ভাৰতবৰ্ষৰ বাবে আহি আছে এখন অত্যাধুনিক সা সুবিধা থকা এখন বিলাসী ট্ৰেইন। এই ট্ৰেইনখন LSB পুল বৈশিষ্ট্যৰে সজ্জিত ছুপাৰফাষ্ট ট্ৰেইন। লগতে আছে কৃত্ৰিম নিয়ন্ত্ৰিত ডবা। লগতে আৰু কি কি সুবিধা প্ৰদান কৰা হৈছে বাৰু, গতিকে সম্পূৰ্ণ তথ্যৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2023 চনৰ নৱেম্বৰৰ 12 তাৰিখে পুনৰ উন্নীকৃত অযোধ্যা ধাম ৰেলৱে ষ্টেচনৰ পৰা 2খন অমৃত ভাৰত আৰু 6খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে। লগতে জনায় যে 2024 চনৰ 22 জানুৱাৰীৰ পৰা চলাচল আৰম্ভ হ'ব। অমৃত ভাৰত ৰেলৰ দুয়ো মূৰত লোকো আছে যাতে উন্নত ত্বৰণ হয়। এই ৰেল যাত্ৰীসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰিছে, যেনে সুন্দৰকৈ ডিজাইন কৰা আসন, উন্নত লাগেজ ৰেক, উপযুক্ত মোবাইল হোল্ডাৰৰ সৈতে মোবাইল চাৰ্জিং পইণ্ট, LED লাইট, CCTV আৰু ৰাজহুৱা তথ্য ব্যৱস্থা আদি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ ৰেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে 2300 কোটি টকাৰ 3টা ৰেল প্ৰকল্পও দেশৰ বাবে উৎসৰ্গা কৰে। অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ পথ হৈছে অযোধ্যাৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ, আনখন মালদা টাউনৰ পৰা বাংগালুৰুলৈ। অমৃত ভাৰত এক্সপ্ৰেছৰ নতুন ছুপাৰফাষ্ট ট্ৰেইনত থাকিব পুছ-পুল প্ৰযুক্তি। অমৃত ভাৰত ৰেলবোৰত ছেমি পাৰ্মানেণ্ট কাপলাৰ নামৰ এটা বিশেষ ধৰণৰ কাপলাৰ আছে যিয়ে যাৰ ইফেক্টক নস্যাৎ কৰে। শেহতীয়াকৈ নতুন দিল্লীৰ ৰেল ষ্টেচনত ৰেলখন পৰিদৰ্শন কৰি এইদৰে কয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।